নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই আহোম যুগৰ ৰজাসকলক আন কি নামেৰেনো জনাজাত আছিল সেই বিষয়ে আলোচনা কৰিম। তো আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ প্ৰথম কুৱেশ্যনটো হৈছে চুডাংফা। চুডাংফাক কি নামেৰে জনা যায়? বামুণী কোঁৱৰ বা বামুণী কোঁৱৰৰ ৰজা হিচাপে কোনজন ৰজাক জনা যায় বুলি ক'লে ক'ব লাগিব আমি চুডাংফা। আমাৰ নেক্সট হৈছে চুহুংমুং। চুহুংমুং যিয়ে প্ৰথম স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰিছিল আৰু তেখেতক দিহিঙীয়া ৰাজা প্ৰথম বুলিও জনা যায়। আৰু নেক্সট হৈছে চুকলেংমুং। চুকলেংমুঙক গড়গড়ীয়া ৰজা বুলি কোৱা হয় আৰু তেখেতে ৰাজধানী গড়গাঁৱলৈ উঠাই নিয়াৰ বাবে তেখেতক গড়গড়ীয়া ৰজা হিচাপে নাম দিয়া হৈছিল। আৰু নেক্সট হৈছে চুখামফা। চুখামফাক খুৰা ৰজা হিচাপে জনা যায়। নেক্সট হৈছে চুচেংফা। চুচেংফাক প্ৰতাপসিংহ, বুঢ়া ৰজা আৰু বুদ্ধিস্বৰ্গনাৰায়ণ বুলি জনা যায়। তেখেতে খুব বুঢ়া বয়সত ৰজা হোৱাৰ বাবে তেখেতক কি কৈছিলে বুঢ়া ৰজা হিচাপে জনা গৈছিলে আৰু তেখেতৰ খুব বুদ্ধি আছিল, সেইকাৰণে তেখেতক বুদ্ধিস্বৰ্গনাৰায়ণ বুলিও জনাজাত আছিল। আৰু নেক্সট কুৱেশ্যন হৈছে চুৰামফা। চুৰামফাক জয়াদিত্য সিংহ নামেৰে জনা যায় আৰু তেখেতক ভগা ৰজা বুলি কোৱা হয়। আমাৰ নেক্সট কুৱেশ্যন হৈছে চুটিংফা। চুটিংফাক নৰিয়া ৰজা বুলিও কোৱা হয়। আমাৰ নেক্সট হৈছে চুতামলা। চুতামলাক আন কি নামেৰে জনা যায়? জয়ধ্বজ সিংহ আৰু ভগনীয়া ৰজা বুলিও কোৱা হয়। তেখেতে যুদ্ধক্ষেত্ৰৰ পৰা পলাই যোৱাৰ বাবে ভগনীয়া ৰজা বুলি কোৱা হয় আৰু এইটো খুব পৰীক্ষাত আহি থাকে। ভগনীয়া ৰজা বুলি কোনজন ৰজাক জনা যায়? চুতামলা বা জয়ধ্বজ সিংহ। আমাৰ নেক্সট কুৱেশ্যন হৈছে চুপাংমুং। চুপাংমুঙৰ আন এটা নাম কি? চক্ৰধ্বজ সিংহ। তেখেতক চক্ৰধ্বজ সিংহ নামেৰে জনা যায়। নেক্সট হৈছে চুনিয়াতফা। চুনিয়াতফাৰ আন এটা নাম কি? উদয়াদিত্য সিংহ। তেখেতক উদয়াদিত্য সিংহ নামেৰে জনা যায় বা উদয়াদিত্য সিংহ নামেৰে কোনজন ৰজাক জনা যায় বুলি ক'লে ক'ব লাগিব যে চুনিয়াতফা। নেক্সট কুৱেশ্যন হৈছে শুক্লামফা। শুক্লামফাৰ আন এটা নাম কি? ৰামাধ্বজ সিংহ। তেখেতক ৰামাধ্বজ সিংহ নামেৰেও জনা যায়। আৰু নেক্সট হৈছে চুহুং। চুহুঙৰ আন এটা নাম কি? চামুগুৰীয়া ৰজা আৰু তেখেতক খামজং বুলিও জনা যায়। আমাৰ নেক্সট কুৱেশ্যন হৈছে চুজিনফা। চুজিনফা আন কি নামেৰে জনা যায়? অৰ্জুন কোঁৱৰ আৰু দিহিঙীয়া ৰাজা দ্বিতীয়। এইটো কিন্তু পৰীক্ষাত সঘনাই আহি থাকে, দিহিঙীয়া ৰাজা বুলি কোনজন ৰজাক জনা যায়, কিন্তু দিহিঙীয়া ৰাজা বুলি ক'লে কেৱল চুহুংমুঙক জনা যায় আৰু দিহিঙীয়া ৰাজা দ্বিতীয় বুলি ক'লে চুজিনফা হ'ব। নেক্সট কুৱেশ্যন হৈছে চুদৈফা। চুদৈফা আন এটা নাম কি? পৰ্বতীয়া ৰজা আৰু তেজ সিং বুলি জনা যায়। আমাৰ নেক্সট কুৱেশ্যন হৈছে চুলিকফা। এইটো সকলোৱে গম পায় আপোনালোকে। তো চুলিকফাক ল'ৰা ৰজা হিচাপে জনা যায়। তেখেতে খুব কম বয়সত ল'ৰা ৰজা হোৱাৰ বাবে ল'ৰা ৰজা বুলি কোৱা হয় আৰু তেখেতৰ আন এটা নাম কি? ৰত্নধ্বজ সিংহ। আমাৰ নেক্সট কুৱেশ্যন হৈছে চুপাতফা। চুপাতফাৰ আন এটা নাম কি? গদাধৰ সিংহ। তেখেত আহোম যুগৰ এজন বিখ্যাত ৰজা আছিল, জয়মতী কোঁৱৰীৰ স্বামী আছিল। আমাৰ নেক্সট কুৱেশ্যন হৈছে চুখ্ৰুংফা। চুখ্ৰুংফাৰ আন এটা নাম কি? ৰুদ্ৰসিংহ বা ৰুদ্ৰসিংহৰ আহোম নেম কি বুলি ক'লে আমি চুখ্ৰুংফা বুলি ক'ব লাগিব। আমাৰ নেক্সট কুৱেশ্যন হৈছে চুতামফা। চুতামফা ঠিক তেনেকৈ শিৱসিংহৰ আহোম নাম আছিলে চুতামফা। আমাৰ নেক্সট কুৱেশ্যন হৈছে চুনেনফা। প্ৰতাপসিংহক চুনেনফা নামেৰে জনা যায় বা প্ৰতাপসিংহৰ আহোম নেম কি বুলি ক'লে ক'ব লাগিব চুনেনফা। আমাৰ নেক্সট কুৱেশ্যন হৈছে চুৰেমফা। চুৰেমফাৰ আন এটা নাম কি? ৰাজেশ্বৰ সিংহ বা ৰাজেশ্বৰ সিংহৰ আহোম নেম কি হয়? চুৰেমফা। আমাৰ নেক্সট কুৱেশ্যন হৈছে চুনিউফা। চুনিউফাৰ আন এটা নাম কি? লক্ষ্মী সিংহ। লক্ষ্মী সিংহৰে আহোম নেম কি বুলি ক'লে ক'ব লাগিব চুনিউফা। আমাৰ নেক্সট কুৱেশ্যন হৈছে চুহিতপাংফা। গৌৰীনাথ সিংহক চুহিতপাংফা নামেৰে জনা যায় বা আহোম নেম কি? চুহিতপাংফা। আমাৰ নেক্সট কুৱেশ্যন হৈছে চুকলিংফা। চুকলিংফাৰ আন এটা নাম কি? কমলেশ্বৰ সিংহ বা কমলেশ্বৰ সিংহৰ আহোম নেম কি? চুকলিংফা। আমাৰ নেক্সট আৰু লাষ্ট কুৱেশ্যন হৈছে চুডিংফা। চুডিংফাক চন্দ্ৰকান্ত সিংহ নামেৰে জনা যায় বা চন্দ্ৰকান্ত সিংহৰ আহোম নেম কি? চুডিংফা। তো আজিলৈ ইমানেই। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। ইয়াৰ নেক্সট মই কোনজন ৰজাই ক'ত কি নিৰ্মাণ কৰিছিলে সেই বিষয়ে আলোচনা কৰিম। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা ঘণ্টি বটনটো
দবাই ৰাখিব যাতে আপোনালোকে নটিফিকেশ্যনবোৰ পাই থাকে। ধন্যবাদ।